নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গপজব এলাৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছাৰে আগন্তুক আহি থকা দিনবোৰ যাতে আপোনালোকৰ ভালেৰে যায় তাকে কামনা কৰিলোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে SSC আণ্ডাৰত ওলোৱা পোষ্টবোৰত এপ্লাই কৰিছে, যেনে ধৰা কনষ্টেবল জেডি, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ আৰু ফেজ 6 এক্সামিনেশ্যন 2018 আৰু SI দিল্লী পুলিচ, CAPF আৰু ASI CISF এক্সামিনেশ্যন 2018ত এপ্লাই কৰিছিলে। সেইসকল বন্ধুৰ কাৰণে খুব ধুনীয়া খবৰ লৈ আহিছোঁ। যিসকল বন্ধুৱে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ 2018 পোষ্টত এপ্লাই কৰিছিল, সেইসকল বন্ধুৰ কাৰণে খুব ভাল খবৰ। পৰীক্ষাৰ ডেট লৈ আহিছোঁ মই আপোনালোকক জনাবৰ কাৰণে। পৰীক্ষা হ'ব 13/1/2019 পৰা পৰীক্ষা হ'ব আপোনালোকৰ। আৰু যিসকল বন্ধু বান্ধৱীয়ে ফেজ 6 পেপাৰত 6 এক্সামিনেশ্যনত আপোনালোকে এপ্লাই কৰিছে, ফেজ 6 এক্সামিনেশ্যনত এপ্লাই কৰিছে, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে। যিসকলে মেট্ৰিক লেভেলত এপ্লাই কৰিছে, সেইসকল বন্ধু বান্ধৱীয়ে 16/1/2019 পৰা 18/1/2019 পৰীক্ষা হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে হায়াৰ ছেকেণ্ডাৰী লেভেলত এপ্লাই কৰিছে, সেইসকল বন্ধুৰ কাৰণে 17/1/2019 পৰা 18/1/2019 পৰীক্ষা হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেজুৱেট লেভেলত এপ্লাই কৰিছে, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে 17/1/2019 পৰা 18/1/2019 তাৰিখলৈকে পৰীক্ষা চলি থাকিব, ফেজ 6 2018 এক্সামিনেশ্যনৰ। আৰু যিসকল বন্ধু বান্ধৱীয়ে ষ্টেনগ্ৰাফাৰ গ্ৰেড C আৰু D এক্সামিনেশ্যন 2018ত এপ্লাই কৰিছিল, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে 5/2/2019 পৰা 7/2/2019 তাৰিখলৈকে পৰীক্ষা হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে SSC কনষ্টেবল GDত এপ্লাই কৰিছে, সেইসকল বন্ধু বান্ধৱীয়ে 11/2/2019 পৰা 11/3/2019 ভিতৰত পৰীক্ষা হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে SI আৰু দিল্লী পুলিচ, CAPF আৰু ASI CISF এক্সামিনেশ্যন 2018ত এপ্লাই কৰিছিল, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে 12/3/2019 পৰা 16/3/2019 তাৰিখলৈকে পৰীক্ষা হ'ব। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে যদি আপোনালোকে গম পোৱা নাই যে পৰীক্ষাটো মোৰ কিমান দিনে হ'ব, কিমান দিনে এডমিট ওলাব এনেকৈ ভাবি আছে, কিমান দিনৰ পৰা ষ্টাডি কৰিম তেনেকৈ ভাবি আছে, আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে এই তাৰিখটো গম পায়, যাতে এতিয়াৰ পৰা মই ষ্টাডি কৰিব লাগিব বা প্ৰিপেৰেশ্যন কৰিব লাগিব, তেনেকৈ যাতে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে, সাৱধান হ'ব পাৰে, যাতে সাজু হ'ব পাৰে, সেইকাৰণে বনাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন চাকৰিৰ খবৰ বা এডমিটৰ কেতিয়া আহে এই খবৰবোৰ জানি থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।